নমস্কাৰ আগবঢ়াইছো অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত প্ৰথম এই শিতানটোৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সুৰভি, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে লাহৰী, পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰিছিল। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভানুমতী। ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা। প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? ইয়াৰ উত্তৰটো হৈছে যদুৰাম ডেকা বৰুৱা। ৫ নম্বৰ প্ৰশ্নটো হৈছে জনজাতীয় জীৱনৰ আধাৰত লিখা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ মিৰিজীয়ৰী। চাহ বাগানৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ ৰাস্না বৰুৱাৰ সেউজী পাতৰ কাহিনী। শ্বেক্সপিয়েৰৰ নাটৰ প্ৰথম অসমীয়া অনুবাদ নাটক কি? ইয়াৰ উত্তৰটো হৈছে ভ্ৰমৰংগ বা কমেডি অফ এৰ'ছ। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাস হৈছে পাতালপুৰী, হৰগোবিন্দ শৰ্মা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটক কি? ইয়াৰ উত্তৰটো হৈছে শকুন্তলা, লম্বোদৰ বৰা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী। অসমৰ প্ৰথমটো সৰ্ববৃহৎ সাহিত্যৰ অনুষ্ঠান কি? ইয়াৰ উত্তৰটো হৈছে অসম সাহিত্য সভা। ১২ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পদ্মনাথ গোহাঞিবৰুৱা। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি জয়ভদ্ৰ হাগজেৰ। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষা কোনে প্ৰথমে প্ৰকাশ কৰিছিল? হৰিবিলাস আগৰৱালাই। প্ৰথম অসমীয়া সাধুকথাৰ পুথিৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে এলিজা বেলাৰ্ড ব্ৰাউন। প্ৰথম অসমীয়া প্ৰহসন গ্ৰন্থ কি? ইয়াৰ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাৰ কাণিয়াৰ কীৰ্তন। অসমীয়া ভাষাত অমিতাক্ষৰ ছন্দৰ স্ৰষ্টা কোন? ইয়াৰ উত্তৰটো হৈছে ভোলানাথ দাস। অসমীয়া ভাষাত ব্যাকৰণ লিখা প্ৰথমজন অসমীয়া কোন? হেমচন্দ্ৰ বৰুৱা। শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ছৈয়দ আব্দুল মালিকৰ ধন্য নৰ তনুফাল। প্ৰথম অসমীয়া ভাগৱত প্ৰকাশক কোন? ইয়াৰ উত্তৰটো হৈছে হৰিনাৰায়ণ দত্ত বৰুৱা। প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ গৃহলক্ষ্মী। প্ৰথম অসমীয়া কল্পবিজ্ঞানৰ কাহিনীকাৰ কোন? ইয়াৰ উত্তৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চৰিত পুথিৰ ৰচয়িতা কোন? চৰিত পুথিৰ ৰচয়িতা হ'ল দৈত্যাৰী ঠাকুৰ। অসমীয়া ভাষাত ৰচিত প্ৰথম পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে প্ৰহ্লাদ চৰিত। ২৫ নম্বৰ প্ৰশ্নটো, প্ৰথম অসমীয়া আধুনিক গীতৰ পুথিখনৰ নাম কি? সত্যনাথ বৰাৰ গীতাৱলী। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰেম নাৰায়ণ দত্তৰ পোহৰৰ বাটত। মুক্তক চন্দ্ৰৰ কবিতা লিখা প্ৰথম অসমীয়াজন কোন? ডক্টৰ মহেশ্বৰ নেওগ। অসমীয়া ভাষাৰ প্ৰথম আলোচনামূলক পুথিখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰী শংকৰদেৱ। অসমীয়া প্ৰথম মহিলা কবি কোন? ইয়াৰ উত্তৰটো হ'ল পদ্মপ্ৰিয়া। আজি ৩০ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম মহিলা ঔপন্যাসিক কোন? পদ্মাৱতী দেৱী ফুকননী। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ডক্টৰ দিলীপ কুমাৰ দত্তৰ প্ৰেমত পৰিলোঁ নেকি। প্ৰথম অসমীয়া ফিল্ম ডাইৰেক্টৰীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অৰুণ লোচন দাসৰ লাইমলাইট। সৰস্বতী সন্মান বঁটা বিজয়ী প্ৰথম উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ লক্ষীনন্দন বৰাৰ কাইকল্প। আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিছে। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।